Hi viewers, welcome to my YouTube channel. আজি আমি কেৱল এটা ৰাতিৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাইছো। এতিয়া আবেলি 4টা বাজিছে আৰু আমাৰ নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী বাছখন লাহে লাহে চলিবলৈ আৰম্ভ কৰিছে। সোনকালে ওলাম বুলি ভাবিছিলো যদিও দেৰিয়ে হ'ল। এনেকৈ প্ৰায় 3.5 ঘণ্টা 4 ঘণ্টা মানৰ পাছত আমি আহি গুৱাহাটী পালোহি আৰু ইয়াত আমি অকণমান সময় ৰেষ্ট কৰি ওলাই আহিলো বালাজী মন্দিৰলৈ। এইখন হৈছে মন্দিৰৰ মেইন গেট। আমি এতিয়া লাহেকৈ ইয়ালৈ সোমাই আহিছোঁ। বৰ বেছি কথা কৈ নাথাকো, আপোনালোকে চাই যাওক। পৰিৱেশটো খুবেই ধুনীয়া। সন্ধিয়াৰ লাইটবোৰ জ্বলি আছে বাবে আৰু অধিক মনোমোহা কৰি তুলিছে। মানুহৰো বৰ বেছি ভিৰ নাই, আপোনালোকে দেখিছেই। এতিয়া আমি লাহেকৈ ভিতৰলৈ সোমাই আহিছোঁ, কিন্তু ভিতৰত কেমেৰা এলাও নাই, গতিকে মই আপোনালোকক ভিতৰৰ ভাগ দেখুৱাব নোৱাৰিম। ভিতৰত সেৱা কৰি আহি আমি এতিয়া প্ৰসাদ ল'বলৈ আহিছোঁ। ইয়াৰ প্ৰসাদ বোলে খাবলৈ খুব ভাল, সেয়েহে ভাবিছোঁ আজি আমিও খাই চাওঁ। এয়া আমি প্ৰসাদ লৈ লৈছোঁ, লাড্ডু। আপোনালোকক আকৌ এবাৰ মন্দিৰৰ ধুনীয়া পৰিৱেশটো ভালদৰে দেখুৱাই দিছোঁ। মন্দিৰৰ পৰা ঘূৰি আহি আমি খানাপাৰা ফুটব্ৰিজত উঠিলোঁ। এতিয়া আমি ইয়াতে অলপ কিবা খাই লৈ ঘৰমুৱা হ'ম, যিহেতু কাইলৈ ৰাতিপুৱাই আমি নগাঁও ঘূৰি যাম। পিছদিনা ৰাতিপুৱা ঘূৰি অহাৰ বাটত ফুলৰ টাব কেইটামান চাবলৈ ইয়াতে অলপ ৰলোঁ আৰু এনেকৈয়ে একা বেকা বাটেৰে আহি আহি আমি নগাঁও পালোহি। আৰু এইখিনিতে আজিৰ ভিডিঅ'টি সমাপ্ত কৰিবলৈ ওলাইছোঁ। আহি আছোঁ আন এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে, গতিকে চাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব। নেক্সট ভিডিঅ'ত মই আপোনালোকক নগাঁও ফুৰাম বুলি ভাবিছোঁ, গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।